দাদা আপুনি মানে এই যে ছাগলীৰ বেপাৰখন কৰিছে কেনেকৈ লাভান্বিত হৈছে? নাই, ছাগলী প্ৰথম অৱস্থাত মোৰ খুব বেয়া আছিল। তাৰপিছত মই প্ৰথম মোৰ দুজনী আছিল, এজনী মাইকী আছিল, দুজনী মতা আছিল। তাৰপিছত সিহঁতৰ পৰা বাঢ়ি এতিয়া 30জনী আছে। আপোনাৰ বৰ্তমান ছাগলীৰ সংখ্যা কিমান? ছাগলীৰ সংখ্যা মোৰ মতা ছাগলী ক'বলৈ গ'লে টোটেলত মোৰ 30জনী আছে। 30জনী তাৰে 15জনী মাইকী আছে আৰু 5জনী সৰু পোৱালি আছে আৰু 10জনী পাঠা ছাগলী আছে। ঠিক। কেনেকৈ পোহপাল দি আছে আপুনি? এই পোহপালনো আৰু কি দিম, ৰাতিপুৱা উঠি আপোনাৰ গলিৰ পৰা দৰকডাল গলৰ পৰা এৰি দিওঁ, তাৰপিছত বাৰীত যাব, তাৰ বাৰীত যাব, খাই আহি কিনে মানুহবোৰে গালি পাৰিলেও সেইবিলাক মই শুনি নাথাকোঁ, কাৰণ মোৰ যিহেতু ইনকামটো হৈ আছে, মই গালি শুনিলে মোৰতো একো নহয় ন, মোৰ পইচাটো আহিয়ে আছে। আৰু গধূলি আহি গোহালিত নিজ গৃহত সোমাই যায়। ঠিক। আপুনি ইয়াৰ পৰা লাভ কিমান হৈছে এতিয়ালৈকে বছৰি? লাভ মোৰ ক'বলৈ গ'লে লাভ ইমান হোৱা নাই বৰ্তমানলৈ। তথাপিতো মই চেষ্টা কৰি আছোঁ, তথাপিতো মোৰ লছো হোৱা নাই। তথাপিতো মই ভবামতে হোৱা নাই আৰু। তথাপিতো ধৰি লওক মোৰ বছৰি ইনকাম ছাগলীৰ পৰা 50-40 হাজাৰ টকা হয় আৰু। বছৰি হয় না? ঠিক আছে বাৰু, ধন্যবাদ আপোনাৰ পৰা এইখিনি মানে তথ্য পোৱাৰ বাবে। ঠিক আছে। আপোনাৰ পৰা আমাৰ মানে ডেকা চামসকলে অলপ উঠি অহা প্ৰজন্মবিলাকে শিকক। মোৰ পৰা শিকক অলপ। সেইটোৱে কথা আৰু। ঠিক আছে, মই ঠিক আছে। বিচাৰোঁ। ধন্যবাদ দাদা, আপোনাক ধন্যবাদ।